একো কোৱা নাই কিন্তু কি তেওঁৰ চকুমুখৰ ভাৱভংগীৰ পৰা যি বুজিলো অৱস্থা বৰ ভাল নহয় হয় নেকি ডক্টৰে এটা কি কৰিব খুজিছে তেখেতেতো যিমান পাৰে কৰিছে হেল্ল' মই নিৰঞ্জন ঠাকুৰে কৈছো হেল্ল' হেল্ল' মই নিৰঞ্জন ঠাকুৰে কৈছো মালা নেকি শুনিছো ক আছে ভালেই আছে নহয় আগৰ নিচিনা হৈ আছে আহিছে মনত ককাইৰাও আহিছে জগত ককাইৰাও আহিছে মৰমী নাই নবৈৰত নাই অহা ধৰি নাহ মালা হয় মালা 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 তাই কান্দিছে মালা তই কান্দিছ কিয় শুন আমি আছো নহয় তই নাহ নেকি কিয় এদিনৰ কাৰণে আহিব পৰা হলে ভাল আছিল ময়ো মাত্ৰ এসপ্তাহৰে ছুটি পালো তাৰে আকৌ 4 দিন আহোঁতে যাওঁতে যায় ফ্লাইট কেঞ্চেল হোৱাৰ কাৰণে এৰাতি পেৰিছতে থাকিবলগীয়া হ'ল নাই 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 কাইলৈ যাবই লাগিব ঐ মালা তই আকৌ কান্দিছ শুন ইয়াৰ ঘৰটোৰ লগত কথা পাত মালা সৰু ককাই যে কৈছো তুই ভালে আছ হয় নেকি তুই এতিয়া ক'ৰ পৰা টেলিফোন কৰিছ পিচিঅ'ৰ পৰা তেনেহ'লে ঘণ্টা কথা কাম কৰিছ কিয় পিচিঅ'ৰ মানুহ দেখিলে কি ভাবিব শুন এতিয়া নোৱাৰা যদি অইলি দিন আহিবি মই ঘৰলৈ যামগৈ নাই নোৱাৰিম হ'বলা 7 তাৰিখে মই মৰিচাচলৈ যাব লাগে 2 বছৰৰ কাৰণে মোক তাৰ হাই কমিশ্যনাৰৰ অফিচলৈ পঠাইছে চাকৰি মানে চাকৰি বুলিব পাৰো নবহাত গ'লেই মই মাৰ খবৰ পাই সেইফালে নগৈ এইফালে আহিছো সময়টো বৰ বেয়া হ'ল মই নিজেই বৰ দুখ পাইছো তাৰ প্ৰভাতৰ নাই তাৰ একো খবৰ পোৱা নাই তইতো জানই মই এসময়ত তাৰ খবৰ উলিয়াবলৈ চিঠিও কৰি পাইছিলো কিন্তু তেওঁলোকে একো খবৰ দিব নোৱাৰিলে এতিয়া ভাবিছো খবৰ কাগজত মাৰ অৱস্থাৰ কথাটো কৈ বিজ্ঞাপনকে দিওঁ তাৰ অন্তৰবোলা বস্তু এটা আচলতে চাই যাওঁগে এবাৰ এতিয়া সেইবোৰ কথা বহলাব নালাগে প্ৰভাতৰ কথা তাইক একো বেয়া কৰি নকবি কি ক'লে দেউতা আছে ডাক্তৰে মাক চাই আছে দেউতা মাৰ ওচৰতে আছে এতিয়া নালাগে দে তোৰ মাক শুনিলে দেউতা বৰ অস্থিৰ হয় তইতো জানই দেউতা অলপতে বৰ অস্থিৰ হয় ভাবিছ খবৰ পাই থাকিবি বাল থ ডক্টৰ কেনে দেখিলে ডক্টৰ ডক্টৰ মই কৰিব পৰা ভিতৰত মই সকলো কৰিছো কিন্তু কিছু কথা আমি ঈশ্বৰৰ হাতত এৰি দিবই লাগিব মানুহজনে বৰ কষ্ট পাইছে নিজৰ মাৰ এইটো অৱস্থা সহ্য কৰিবলৈ বৰ টান লাগে ডক্টৰ আপুনিতো আপোনাৰ কৰিবলগীয়া একো নাই বুলিয়ে ভাবে নহয় জানো হয় কথাটো ক'বলৈও টান শুনিবলৈও বেয়া লাগে কিন্তু মানুহজনী এনেকৈ কষ্ট হৈ থকাতকৈ শান্তিৰে কিবা এটা হৈ যোৱা ভাল আছিল আমি যদি মনলৈ জোৰ আনিব পাৰো মাৰিব পাৰো তেনেহ'লে কোনো সময়ত কথাটো তেনেকৈ ভবাটো ভাল